নমস্কাৰ বন্ধুসকল, সকলো ভালে আছেনে আপোনালোক? মোৰ বাৰু অকণমান গাটো ভাল হৈছে। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা বিশেষ ভিডিঅ', যিটো ভিডিঅ'ত দেখিবলৈ পাব আপোনালোকৰ যিখন চাদৰৰ সূতাই কেনেকৈ দহি বাতিব। এইযোৰ হৈছে এযোৰ টচ মুগা কাপোৰ আৰু এই চাদৰখনৰ সূতাই মই দহিটো বাতিম আৰু আপোনালোকক সম্পূৰ্ণ দেখাম কেনেকৈ বাতিছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। লগতে আৰু এসোপামান কাপোৰ দেখাম, ধুনীয়া ধুনীয়া সকলোৰে পচন্দৰ। ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিছোঁ। আৰু যিসকলে মোৰ ফেচবুকত চাই আছে, ফেচবুক পেজটো ফ'ল' কৰিব, আৰু যিসকলে ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকক বস্তু কেইটামান দেখাম বুলি ভাবিলোঁ। মানে কাপোৰ মানে সৰুজনী ভণ্টীয়ে হেৰি কৰে, এইবিলাকৰ বেপাৰ কৰে। তাই সৰুজনী নহয়, ডাঙৰজনী ননন্দী। তাৰপাছত তাই আজি কাপোৰ আনিছিলে বিক্ৰীৰ কাৰণে। মই দেখাওঁ ৰচোন, আপোনালোকক যদি কাৰোবাক লাগে তাইৰ লগত কণ্টেক্ট কৰিব পাৰিব। মই হোৱাটছআপ নম্বৰ ইয়াত দি দিম। তাই অনলাইনো কৰে এইবিলাক কাপোৰ, মুগাৰ কাপোৰ দিয়ে, গামোচা দিয়ে, বোৱা কাপোৰ মিক্স, মানে যিকোনো চাদৰ মেখেলাই তাই দিয়ে। এইযোৰ কিন্তু কাপোৰৰ কোৱালিটি বহুত ধুনীয়া হয়। মই মানে কেলৈ কৈছোঁ, মই যিবিলাক বহুত বেছি ভাল হয়, সেইকাৰণেহে আপোনালোকক দেখালোঁ। কিন্তু আপোনালোকক লাগিলে অনলাইন কৰিব পাৰে। এইখন হৈছে চাদৰখন দেই, বেছিকৈ মেলি নেদেখাওঁ, তাইখিনি বিক্ৰীৰ কাৰণে আনিছিলে, মই মাজতে দেখাই দিছোঁ। আৰু এইযোৰ হৈছে, এইখন চাদৰখন হৈছে দেই। আৰু ইয়াৰ চাইড পাৰিখিনিও দেখা দিয়ে। আপোনালোকক লাগিলেও ক'ব পাৰে, চাইড পাৰিটো বহুত ধুনীয়া, চাওকচোন এইটো চাইড পাৰি। আৰু আছে ৰ'ব দেই, দেখাম, ঠিকছে আনি থৈছে একদম। এযোৰ মোৰ ইমানেই পচন্দ হৈছে নহয়, মই তাইক কৈছোঁ তোৰ এযোৰ বেলেগক দিব নালাগে, ময়ে ল'ম। আৰু ইমান ধুনীয়া লাগিছে কাপোৰযোৰ, বহুত বেছি ধুনীয়া। আৰু কালাৰটো ইয়াত অকণমান চাগে ঢেলা টাইপৰ আহিছে, কিন্তু কালাৰটো বহুত ধুনীয়া হয়। এইখিনি মিনা কৰা আছে, আৰু এইটো মিচিঙৰ ডিজাইনত বোৱা আছে। ইয়াত মানে যিখিনি কাষৰি হয় নহয়, সেই কাষৰিটো ফুলৰ আছে, দেখিছেনে? আৰু য়েল্লো, ব্লু, ৰেড, মানে কণ্ট্ৰাষ্টটো বহুত ধুনীয়া লাগিছে। ব্লেক আছে এইখন চাদৰখন। আৰু এইখিনি হৈছে পাৰিখিনি, চাদৰৰ পাৰিখিনি। মেখেলাখনো চেমেই হ'ব চাগে। এইখন মেখেলাখন দেই, মেখেলাখনটো এনেকৈ বুটা আছে ওপৰলৈকে। এইখন মেখেলাখন, আৰু এইটো ব্লাউজৰ পিচ। এইযোৰ দেখাই দিলোঁ, খুব ধুনীয়া ধুনীয়া কাপোৰ। আৰু আমাৰ মাইকী মানুহবিলাকৰ পৰা এইবোৰ কাপোৰ দেখিলে লওঁৱেই লাগে। মই বোলো দেখাই দিওঁ আজি মোৰ ভিডিঅ'ত। এইযোৰ বহুত ধুনীয়া। পকে মেলি নাই দেখুৱাম, ভিতৰত সৰু সৰু বুটা আছে দেই অকল। আৰু এযোৰ আছে ৰেডত ফুলটো, এইযোৰ দেখিছেনে? এইযোৰ গোটেইযোৰ, এইখন মেখেলাখন হয় বাৰু। ইয়াৰ চাইড পাৰিটো, এইটো চাইড পাৰিটো বহুত ধুনীয়া দেই, মানে কাপোৰখিনিও বহুত ধুনীয়া হয়। আপোনালোকক লাগিলে মুঠতে মোক কণ্টেক্ট কৰিব, নহ'লে মই তাইৰ হোৱাটছআপ নম্বৰ দি দিম, তাতো কণ্টেক্ট কৰিব পাৰিব, ল'ব পাৰিব। এখন চাদৰখনৰ ভিতৰত গোটেই সৰু সৰু এনেকৈ বুটা আছে। এনেকৈ বুটা আছে, সৰু সৰু বুটা। আৰু এযোৰ আছে নহয়, আৰু এযোৰ আছে গুণাত এনেকৈ ৰেড মিনা কৰা আছে। এইযোৰে বহুত ধুনীয়া হয়, সাংঘাতিক ধুনীয়া। এযোৰ চাওকচোন, ভিতৰতো মানে ইমানেই ধুনীয়া লাগিছে নহয়। ভিতৰতো এনেকৈ ডাঙৰ ডাঙৰকৈ বুটা আছে। গোটেই চাদৰখনতে ডাঙৰ ডাঙৰ বুটা আছে, দেখিছেনে? অকণমান বেক কেমেৰা কৰি দেখাই দিছোঁ ৰ'ব। এখন চাদৰখন, আৰু ইয়াৰ মেখেলাখন হৈছে এইখন মেখেলাখন। আৰু ব্লাউজত এইটো সৰুকৈ পটি আছে। এই পটিখিনি কৰিছে বাৰু, চাদৰত আছে নেকি। আৰু ইয়াৰ চাইড পাৰিখিনি, এইখিনি চাদৰৰ চাইড পাৰি। এইকেইযোৰ দেখালোঁ, বেছিকৈ দেখাই থাকিলে ভিডিঅ'টো দীঘল হৈ যাব যে, আপোনালোকৰ আমনি লাগিব। যদি লাগে, কেনেকুৱা ডিজাইনৰ লাগে, সেইবোৰ কণ্টেক্ট কৰিব পাৰিব। তাইৰ লগত ফোন নাম্বাৰটো মই দিয়ে দিম, লাগিলে আপোনালোকে লৈ ল'ব পাৰিব। যিকোনো জেগাতে তাইক কাপোৰ দিব পাৰিব। আৰু দেখাম আজি অনলাইনৰ পৰা অহা দুটা কুৰ্তা। এই দুটা আহিছে, আনবক্সিং কৰিছোঁ দেই আপোনালোকৰ আগত।
এয়া কুৰ্তাও তাই থাকো, মই নিপিন্ধো নহয়, তাই থাকো। মই কৈছোঁ দেখাই দিওঁ দে, ইমান ধুনীয়া আহিছে। এইটো কি হয়, ফ্লিপকাৰ্টৰ ন? মই বিশেষকৈ কুৰ্তা ইমান পিন্ধা নহয়, চাদৰ মেখেলাই পিন্ধা হয়। আপোনালোকক যদি কুৰ্তা হল ভিডিঅ' লাগে, কুৰ্তা এনেকৈ প্লাজো ছেটৰ বিচাৰিলে মই হল ভিডিঅ' দিম, কিন্তু এনেই দিবলৈ বেয়া লাগে আগতীয়াকৈ। এইটো কালাৰটো যে বহুত ধুনীয়া চাওক। এইটো এটা মানুহজনী নাই যে ওলাবলৈ কৈ আছোঁ। এইটো এটা, এইটো কিমান দাম লৈছোঁ? পেনো আছিলে নি? আগতে আছে, এইটো এটা খুলি আছোঁ দেই। এটা এইটো ফ্লিপকাৰ্টৰ পৰা অনা। এইটো পেণ্ট আছে। এইপিনে আমাৰ ছোৱালী আহিছে না, পেহীয়েকৰ লগত লাগি আছে। সৰু পেহীয়েক আহিছে। এইটো পেণ্ট আহিছে। পেণ্টটো এই তলত এনেকৈ আছে। পেণ্টটো কিন্তু পূৰা কটন দেই, একদম ধুনীয়া, বহুত ধুনীয়া আহিছে কাপোৰ। অঁ, এইটো কটন। এইটো বহুত ধুনীয়া কটন একদম। মই ইমান কুৰ্তাবিলাকৰ বিষয়ে নাজানো, মই নিপিন্ধো যে, কিন্তু তাই পিন্ধে। হাতটো এইটো ইমানটো আছে, ইমান দীঘল হ'ব। হল ভিডিঅ' যদি বিচাৰে একদম সোনকালে মেছেজ কমেণ্ট কৰিব, তেতিয়া মই তাই নিপিন্ধা আগত মই পিন্ধি হল ভিডিঅ' দি দিম। তাই পিন্ধা আগত মই অপেনিং কৰিম মানে এইটো। আৰু এইটো ফলা হয় দেই কুৰ্তাটো, এইটো ধুনীয়া লাগিছে। ফ্ৰণ্ট চাইডত দুডাল ৰছী আছে। এবাৰ বেক কেমেৰা কৰি দেখাই দিছোঁ দেই আপোনালোকক। এখন মেখেলাখন আৰু মই ইয়াৰে এযোৰ কাপোৰ বাজনীয়ে লৈছিলে, সেই চাদৰখনতে দহি বাতিবলৈ লৈছোঁ কাপোৰযোৰত। দহিটো দেখিছে বাতি হোৱা, মানে আগতীয়াকৈ মানে যিখিনি হৈছে সেইখিনি দেখাই দিছোঁ। আৰু তাৰপাছত মই দহিটো কেনেকৈ বাতিম সকলো দেখাম আপোনালোকক। ভিডিঅ'টো খালি শেষলৈকে চাব। 2 মিনিটত একদম ধুনীয়াকৈ আপোনালোকে চাদৰৰ সূতাৰে দহি বাতিব পৰা হৈ যাব। এইখন চাদৰখন খুব বেছি ধুনীয়া চাদৰখন। আৰু দহিও বাতিছোঁ, টচৰ সূতা দি টচ দিছোঁ, ব্লেক কালাৰ দলি গুলি দিছোঁ। আৰু এইটো জিলেলি সূতা বুলি কয় যে, তাৰো মিক্স দিছোঁ। সূতাখিনি অলপ কম আছিলে কাৰণে। চাদৰখনৰ সূতাখিনি এনেকৈ ওলাই থাকে দীঘল দীঘলকৈ। আৰু যদি দীঘলটো অলপ কম হয় তেতিয়া আৰু অকণ উলিয়াই ল'ব লাগে। এইটো জোখৰ আছে, এইটো জোখতে মই দহিখিনি বাতিম। যিহেতু দহিখিনি ওলমাই নিদিওঁ, এনেকৈ মেল খোৱাকৈ বাতিম। আৰু এয়া দেখিছে নহয়, সূতা বাওঁ ছাইডৰটো সোঁ ছাইডৰ হাতলৈ লৈছোঁ, সোঁ ছাইডৰটো বাওঁ ছাইডৰ হাতলৈ লৈছোঁ। এনেকৈ পকাই লৈছোঁ। পকাই লৈ মই এনেকৈ দুটা কাঠি দি দিম। এয়া দেখিছেনে, এনেকৈ দুটা কাঠি দি দিলোঁ। আৰু তেনেকৈ গোটেই চাদৰখনৰ আগটোতে মই এনেকৈ 2 আঙুল 2 আঙুল ডিফাৰেঞ্চত দহিখিনি এনেকৈ গাঁঠি দি ল'ম। এইপিনে দেখিছেনে, গোটেই চাদৰখনৰ আগটোতে মই এনেকৈ গাঁঠি দি হৈ গ'ল। আৰু এতিয়া মই এফালৰ পৰা পকাই পকাই যাম আৰু দহি সূতাখিনি লগাই যাম। দহি সূতাখিনি অকণমান ডাঠকৈ ল'ব লাগে। ডাঠকৈ ল'লে দহিটো দেখিবলৈ ধুনীয়া হয়, আৰু পাতলাকৈ ল'লে থৰঙা থৰং হৈ থাকে দেখিবলৈ। আৰু মই সেইকাৰণে সদায় দহি বাতিলে অলপ সূতা সৰহকৈ দিওঁ, তেতিয়া দহিটো দেখিবলৈ বহুত বেছি ধুনীয়া হয়। আৰু ইয়াতে আছে টচৰ সূতা আছে, দলি গুলি লৈছোঁ ব্লেক কালাৰ, আৰু অকণমান জিলেলে সূতা লৈছোঁ।
আৰু যদি বেলেগ নাম আছে মই নাজানো, মই জিলেলে সূতা বুলি জানো। আৰু এয়া দেখিছেনে মই হাতটোত পকাই আছোঁ, পকাই লৈ পেলাই এনেকৈ সোঁ চাইডে পকাই বাওঁ চাইডৰ হাতটোলৈ দি দিছোঁ। তেনেকৈ পাক 10টামান পাক দিব লাগিব। আৰু এতিয়া মই এই সূতাখিনি লৈ পেলাই 2টা গাঁঠি দি দিম। গাঁঠিখিনি দিওঁতেনে এটা কথা মনত ৰাখিব, বহুত টানকৈ গাঁঠিটো দিব লাগে, টানি দিব লাগে, যাতে গাঁঠিখিনি টান হয়, সূতাখিনি যাতে খুলকি নাহে। আৰু আপোনালোকে মোক ইমান মৰম দিছে, সেইকাৰণে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ দিছোঁ। এয়া দেখিছে সূতাটো কেনেকৈ লৈছোঁ, 2টা আঙুলিয়ে সূতাখিনি হেঁচা মাৰি ধৰি লৈছোঁ, দেখিছেনে? দেখি পেলাই গাঁঠিটো দিছোঁ আৰু সূতাডাল তললৈ টানি দিছোঁ। বাওঁ হাতে সূতাখিনি ওপৰলৈ ঠেলি দিয়া আগতে এনেকৈ ওপৰলৈ দি তললৈ টানি দিছোঁ ইডাল সূতা, গাঁঠি দিয়া সূতাডাল। শেষত আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ থাকিল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যিসকলে পোনপ্ৰথমে মোৰ ভিডিঅ' চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো অল কৰি থ'ব। আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে অতি সোনকালে পাই থাকিব। আৰু যিসকলে ফেচবুকত চাই আছে, ফেচবুক পেজটো ফ'ল' কৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ।